বান সাহায্য বিতৰণ কৰিবলৈ গৈ ৰাইজৰ ৰোষত বিধায়ক ৰকিবুল হুছেইন। বানাক্ৰান্তই বাধা প্ৰদান বিধায়ক ৰকিবুল হুছেইনক। বান সাহায্য নাপাই খঙত অগ্নিশৰ্মা হৈ পথত বান্ধিলে বাঁহ। ভোৰবন্ধা বানাক্ৰান্ত ৰাইজৰ কাষত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন উপস্থিত হৈ বিতৰণ কৰিছিল বান সাহায্য। সাহায্য নাপাই খঙত অগ্নিশৰ্মা বানাক্ৰান্ত বৃদ্ধ। পথত বাঁহ বান্ধি বাধা প্ৰদানৰ চেষ্টা বৃদ্ধাগৰাকীৰ। বান সাহায্যৰ পৰা বঞ্চিত হৈ ৰুদ্ৰৰূপ ধাৰণ কৰিছে বানাক্ৰান্ত লোকজনে। হঠাৎ ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত প্লাবিত হৈছে কেইবাটাও অঞ্চল। ইয়াৰ পাছতেই বানপীড়িত ৰাইজৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছিল চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন। বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক্ষুদ্ধাৰ সমালোচনা কৰিছে ৰকিবুল হুছেইনে চৰকাৰক। মুখ্যমন্ত্ৰী হিচাপে বৰ বেছি আয়ুস নাই, এই মন্তব্য ৰকিবুল হুছেইনৰ। সাম্প্ৰদায়িক মন্তব্য কৰা দুই বৰবিহক সময়ত নাইকিয়া কৰিব ৰকিবুল হুছেইন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যই অসমখনত শান্তি শৃংখলা ভাতৃত্ববোধ বিনষ্ট কৰিছে আৰু আনফালে বিজেপিক সহায় কৰিছে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীৰ কোনো স্থিতি নাই, আজি এটা আন এটা মন্তব্য কৰে কাইলৈ। সাম্প্ৰদায়িক মন্তব্য বন্ধ কৰি বানত ককবকাই থকা ৰাইজক সহায় কৰিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিও উজনিত বিজেপিৰ ভাল লক্ষণ দেখা নাপায়। এতিয়া সুৰ সলাই অন্য বিষয়লৈ লাগি গৈছে, য'ত সংগ দিছে বদৰুদ্দিন আজমলে। সেয়ে আগন্তুক নিৰ্বাচনত এই দুইজন বৰবিহক সময়ত ৰাইজে উত্তৰ দিব বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। AM News 24। এই অঞ্চলত এবাৰ খুব বেছি বানপানী হোৱা নাই যদিও অকস্মাত যোৱাকালি কিছু ঘৰত বানপানীৰ কবলত পৰি মানুহৰ ঘৰত বানপানীৰ পানী ঘৰত সোমাইছে। তাৰ ফলশ্ৰুতিত পথাৰিত আহি আশ্ৰয় লৈছে। এই মানুহখিনিক আমি যোৱাকালি হোৱাৰ কাৰণে হঠাৎ অহাৰ কাৰণে বিভিন্ন অসুবিধা হৈছে। সেইকাৰণে আমাৰ লোকেল মানুহখিনিৰ কংগ্ৰেছৰ মানুহখিনি আমাৰ সকলোৰে সহযোগত আমি কিছু পৰিমাণে চাউল, দাইল, আলু, তেল আদি যিখিনি আপোনাৰ ইমিডিয়েটলি দৰকাৰ হয় সেইসকলক আজি আমি যিখিনি ঘৰত সোমাইছে প্ৰত্যেকটো ঘৰতে অলপ আমি অনুদান নহয় সহায়ৰ হাত আগবঢ়াইছোঁ।